হেল্ল' এভৰিৱান, আহক মোৰ লগত আজি বন ধনিয়া তুলি লৈ আহোঁ। আজি বন ধনিয়াৰে এখন টেষ্টি ৰেচিপি বনাম। ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে মই বন ধনিয়া, নহৰু, আদা, পিঁয়াজ, সৰু জলকীয়া ধুই লৈছোঁ আৰু ইয়াতে মই অলপ তিল ভাজি ল'ম। চাব পাৰে তিলখিনি ভাজা হৈ গৈছে, তো এইখিনি মই নামাই ল'ম। মিক্সাৰৰ বাটিত মই ইয়াতে বন ধনিয়াখিনি আৰু পিঁয়াজ, আদা, নহৰু যিখিনি মই ধুই থৈছিলোঁ সেইখিনি ইয়াতে দি আৰু লগতে তিলখিনিও দিম, দি অলপমান নিমখ দি সেইখিনি মই ব্লেণ্ড কৰি ল'ম। ইয়াতে মই পানী দিয়া নাই, ধৰি লওঁতে যিখিনি পানী তাতে দিয়াতে গৈছে তো সেইখিনিয়ে, কিন্তু এক্সট্ৰা পানী দিয়া নাই। পানী দিলে পানী পানী হৈ যায়, গলি যায়, ভাল নালাগে। তো পানী দিয়া নাই, শুকনাকৈ ব্লেণ্ড কৰি লৈছোঁ আৰু ইয়াতে অলপমান কেঁচা তেল দিছোঁ, দি কিনে এইখিনি মিক্স কৰি ল'ম। তো এনেকৈ তিলৰ চাটনি বনাই খাব পাৰে, বহুত টেষ্টি হয়। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আজি আমাৰ দুপৰীয়াৰ সাজ হ'ল উহা দালি, তিলৰ চাটনি, ফুলকবি, আলু, বিন ভাজি। তো মই উহা দালি বিয়াৰ পিছতে খাব শিকিলোঁ, বহুত টেষ্টি হয়, খাব পাৰে আপোনালোকে বনাই। তো আজিৰ কাৰণে বাই বাই।